আপোনাৰ যদি সঘনাই চৰ্দি হৈ থাকে, নাকটো বন্ধ হৈ থাকে আৰু মূৰটো সঘনাই বিষাই থাকে, তেতিয়ালে হয়তো আপুনিও সাইনোসাইটিস বা সাইনাছৰ সমস্যাত ভুগি আছে। আৰু আমাৰ কিছুমান ভুলৰ কাৰণে এই সাইনাছৰ সমস্যাটো ভাল হৈ আকৌ নতুনকৈ হয়, ই ভালকৈ ঠিক হ'বই নোৱাৰে। নমস্কাৰ, মই ডক্টৰ হৃদয়জ্যোতি ডেকা। আপুনি যদি এই চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি লওক, কাৰণ এই চেনেলটোত আপোনাৰ বাবে হেলদি ভিডিঅ'বোৰ আহি থাকে। আজি আমি এই ভিডিঅ'টোত জানিম আপুনি কোনবোৰ এনেকুৱা ভুল কৰি আছে যাৰ কাৰণে সাইনাছৰ সমস্যাটো বেছি হৈছে, আকৌ ভাল হৈ আকৌ সঘনাই হয়। আৰু আমি এইটোও জানিম আপুনি কোনবোৰ ঘৰুৱা পদ্ধতি ইউজ কৰিব পাৰিব যাতে এই সাইনাছৰ সমস্যাৰ পৰা আপুনি মুক্তি পায়। প্ৰথমে আমি জানিম আপুনি কোনবোৰ এনেকুৱা ভুল কৰি আছে যাৰ ফলত আপোনাৰ সাইনাছৰ সমস্যাটো বাৰে বাৰে হৈছে, আৰু আমি এইটোও জানিম এই ভুলটো নকৰিবৰ কাৰণে আপুনি কি কৰিব। নাম্বাৰ 1, যেতিয়া আপোনাৰ চৰ্দি হয় বা মূৰ বিষায়, ডক্টৰে আপোনাক পেৰাচিটামল বা লিভোচিট্ৰিজিন মণ্টেলিকাছৰ দৰে আপোনাক মেডিচিন দিয়ে। সেই মেডিচিনবোৰ আপুনি 2-3 দিনৰ কাৰণে খাব পাৰে, কিন্তু ডক্টৰে আপোনাক তাৰ লগতে নাক বন্ধ খোলাৰ কাৰণে আপোনাক কিছুমান নেজেল স্প্ৰে দিয়ে বা কিছুমান নেজেল ড্ৰপ দিয়ে। কিন্তু সেই মেডিচিনবিলাক আপুনি 3-4-5 দিনমানৰ কাৰণে ইউজ কৰিব লাগিব। কিন্তু ইয়াৰ বিপৰীতে আমাৰ বহুতে কি কৰে, সেই নেজেল স্প্ৰেটো বা নেজেল ড্ৰপটো আপোনাৰ যেতিয়াই নাক বন্ধ হয় বা অকমানো যদি তেনেকুৱা ভাৱ হয় তেতিয়া ইউজ কৰে। আৰু আপুনি জানেনে, এই মেডিচিনবোৰ যদি আপুনি বহুত দীঘলীয়া সময়ৰ কাৰণে ইউজ কৰি থাকে, এই মেডিচিনটোৰ প্ৰতি আপোনাৰ নিচাৰ দৰে হৈ যাব। আপোনাৰ এনেকুৱা হ'ব, সেই মেডিচিনটো যদি আপোনাৰ ইউজ নকৰে তেতিয়া আপোনাৰ এনি টাইম নাক বন্ধই থাকিব। সেইকাৰণে আপুনি ডক্টৰৰ সহায় লৈ অতি সোনকালে সেই মেডিচিনবোৰ কেনেকৈ এৰিব পাৰি সেইটো যত্ন কৰক। নাম্বাৰ 2, যেহেতু এই ঠাণ্ডাৰ দিনকেইটাত এই সাইনোসাইটিছৰ সমস্যাটো বহুত বেছিকৈ হয়, সেইকাৰণে আমাৰ বহুতে কি কৰে, এই ঠাণ্ডাৰ দিনকেইটাত পানীও বহুত কমকৈ খায়। আৰু আপুনি জানেনে, এই পানী কম খোৱাটো আমাৰ এই সাইনোসাইটিছৰ সমস্যা বহুত বাঢ়ি যোৱাৰ এটা মূল কাৰণ হয়। সেইকাৰণে এই ঠাণ্ডাৰ দিনকেইটাত আপুনি গৰম কুহুমীয়া পানী আপোনাৰ নিজৰ লগত ৰাখি থ'ব, আৰু অলপকৈ অলপ সময়ৰ মূৰে মূৰে আপুনি সেই পানী খাই থাকিব। ইয়াৰ লগতে আপুনি হাৰ্বেল টি খাব পাৰে, গৰম চুপ খাব পাৰে। সেইবোৰ খালেও এই সাইনোসাইটিছৰ সমস্যাৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব। ইয়াৰ লগতে যিবোৰ মানুহে বেছিকৈ এলকহল খায়, ঠাণ্ডাৰ দিনত বহুতে এলকহলৰ মাত্ৰাটো বহুত বঢ়াই দিয়ে, আৰু তাৰ ফলতো আমাৰ ডিহাইড্ৰেশ্যন হয়, আমাৰ বডিৰ পৰা পানীটো বহুত বেছি ওলাই যায়। সেইকাৰণে আমাৰ সাইনাছবিলাক শুকাই থাকে, আৰু তাৰ কাৰণে সাইনোসাইটিছৰ সমস্যাটো বেছি হোৱা দেখা যায়। নাম্বাৰ 3, আপোনাৰ যদি সাইনোসাইটিছৰ সমস্যা হৈছে, আপোনাৰ যদি সঘনাই চৰ্দি হয়, মূৰ বিষায়, তেতিয়াহ'লে ইয়াৰ অন্যতম কাৰণ হ'ল ধোঁৱা। এই ধোঁৱাটো যিকোনো প্ৰকাৰৰ হ'ব পাৰে। কোনোবাই যদি বেছিকৈ স্মকিং কৰে, নাইবা এই ঠাণ্ডাৰ দিনকেইটাত যদি কোনোবাই বেছিকৈ জুই পোৱায়, সেই জুই পোৱা ধোঁৱাটো আপোনাৰ যদি নাকৰ ভিতৰত সোমায় তেতিয়া এই সাইনোসাইটিছৰ সমস্যাটো বহুত বঢ়াই দিয়ে। সেইকাৰণে আপুনি এইবোৰক এৰি চলাব লাগিব। ইয়াৰ উপৰিও আপুনি ঘৰৰ বাহিৰত ওলালেও আজিকালি পলিউশ্যন বহুত বেছি হৈছে, ধোঁৱা বহুত হয়, আপোনাৰ ধূলি মাকতিও বহুত হোৱা হৈছে। সেইকাৰণে আপুনি যেতিয়া বাহিৰত যাব তেতিয়া আপুনি মাস্ক ব্যৱহাৰ কৰি থাকিব। নাম্বাৰ 4, আপোনাৰ যদি অকণমান চৰ্দি লাগিলে আপুনি ফাৰ্মাচীত গৈ এটা এণ্টিবায়'টিক কিনি আনি খায়, তেনেস্থলত আপোনাৰ ভাল হোৱাৰ ঠাইত আপোনাৰ বেয়াহে হ'ব। কাৰণ আমাৰ মেক্সিমাম সময়ত এই সাইনোসাইটিছৰ সমস্যাটো ভাইৰাছৰ ইনফেকশ্যনৰ ফলত হয়, আৰু যেতিয়া আপোনাৰ ভাইৰাছৰ ইনফেকশ্যন হয় তেতিয়া আপোনাৰ এই বেক্টেৰিয়াৰ কাৰণে যিবোৰ এণ্টিবায়'টিক থাকে সেইবোৰে আপোনাৰ কাম নকৰিব, বৰং ইয়াৰ ফলত আপোনাৰ বেয়াহে হ'ব। আপোনাক যেতিয়া এই এণ্টিবায়'টিকটো পিছলৈ কিবা কামৰ কাৰণে লগা হ'ব, বেলেগ এটা বেক্টেৰিয়া মৰাৰ কাৰণে লগা হ'ব, সেই সময়খিনিত সেই এণ্টিবায়'টিকটো আপোনাৰ দেহত কাম নকৰা হ'ব, আপোনাৰ এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ হ'ব। সেইকাৰণে আপুনি যধে মধে এণ্টিবায়'টিক খোৱাটো বন্ধ কৰক। আপুনি ডক্টৰৰ পৰামৰ্শ লৈহে আপুনি এণ্টিবায়'টিক ল'ব লাগিব। এতিয়া আমি জানিম আপুনি ঘৰতে কোনবোৰ এনেকুৱা কাম কৰিব পাৰিব যাৰ পৰা আপুনি সাইনাছৰ সমস্যাৰ পৰা আপুনি মুক্তি পাব, আৰু আমি এইটোও জানিম আপুনি কোনবোৰ এনেকুৱা কাম কৰিব যাৰ ফলত আপোনাৰ সাইনাছৰ কাৰণে আপোনাৰ চাৰ্জাৰী হোৱাৰ পৰা আপুনি নিজকে বচাব পাৰিব। নাম্বাৰ 1, আপোনাৰ যদি চৰ্দি বহুত বেছি হৈছে, নাক বন্ধ হৈ থাকে, মূৰ বিষায়, মানে আপুনিও সাইনোসাইটিছৰ সমস্যাত ভুগি থাকিব পাৰে, তেনে ক্ষেত্ৰত আপুনি চেলাইন নেজেল ৰিনচিং কৰিব পাৰে। আপুনি এই ভিডিঅ'টোত দিয়াৰ নিচিনাকৈ কৰিব পাৰে। আপুনি যেতিয়া চেলাইন নেজেল ৰিনচিং কৰিব তেতিয়া আপোনাৰ সাইনাছবিলাক ক্লিয়াৰ হ'ব, তাত যিবোৰ বেছিকৈ মিউকাছ বনিছিল সেইবোৰ ক্লিয়াৰ হৈ বাহিৰত ওলাই যাব, আৰু আপুনি ভালকৈ উশাহ নিশাহ ল'ব পাৰিব, আপোনাৰ নাক বন্ধটো ভাল হ'ব। সেইকাৰণে এই ঠাণ্ডাৰ দিনকেইটাত বা যেতিয়া বাহিৰত বেছিকৈ ফুল ফুলিব বা বহুত বেছি ধূলি মাকতি হ'ব, সেই দিনবোৰত আপুনি দিনত কমচে কম 2বাৰকৈ এনেকৈ চেলাইন নেজেল ৰিনচিং কৰক। তাৰ কাৰণে আপুনি এই বটলটো অনলাইন অৰ্ডাৰ কৰিব পাৰে, মই তাৰ লিংক আপোনাক ডিছক্ৰিপশ্যনত দি দিম। আপুনি ইয়াৰ কাৰণে ফিল্টাৰ কৰা একেবাৰে চাফ পানী উতলাই তাক নিজে গৰম হ'ব দিব লাগিব, আৰু একেবাৰে কমকৈ কুহুমীয়া হোৱালে আপুনি তাক ৰখিব লাগিব। আৰু তাৰপিছত একাপৰ হিচাপত সেই পানীখিনিত আপুনি অকণমান আপোনাৰ আঙুলি দুটাৰ মাজত যিমানখিনি নিমখ আহে সিমানখিনি নিমখ তাতে দিব লাগিব। দিয়াৰ পিছত এই ভিডিঅ'ত দেখাৰ ধৰণে আপুনি চেলাইন নেজেল ৰিনচিং কৰিব লাগিব, আৰু তাৰ কাৰণে আপুনি ফাৰ্মাচীৰ পৰাও চেলাইন ৱাটাৰ কিনিব পাৰে। কিন্তু কেতিয়াও আপুনি নৰ্মেল টেপ ৱাটাৰ ব্যৱহাৰ নকৰিব, কাৰণ তাত আপুনি দেখা নোপোৱা, চকুৰে দেখা নোপোৱা কিছুমান সৰু সৰু মাইক্ৰ' অৰ্গেনিজম থাকে, কিছুমান বীজাণু থাকে, যিবোৰে আপোনাৰ নাকৰ ভিতৰত বা আপোনাৰ সাইনাছত বহুত চিৰিয়াছ ইনফেকশ্যন কৰিব পাৰে। নাম্বাৰ 2, মেন্থল ষ্টিম ইনহেলেশ্যন। আপুনি ওচৰৰ যিকোনো এখন ফাৰ্মাচীৰ পৰা মেন্থলৰ এটা বটল কিনি আনক, আৰু আপুনি এটা বহল বাতিত আপুনি অকণমান গৰম পানী লৈ তাত মেন্থলৰ 2টামান দানা দি দিয়ক, আৰু তাৰ পৰা যিটো ভাপ ওলাব
সেইটো আপুনি এখন মূৰত কাপোৰ লৈ সেই ভাৱটো ল'ব চেষ্টা কৰক। আপুনি যদি তেনেকুৱা কৰে অতি কম সময়ৰ ভিতৰত আপোনাৰ বন্ধ নাক খোল খাব আৰু আপুনি বহুত সময়ৰ কাৰণে আৰাম পাব। ইয়াৰ উপৰি আপুনি আৰু এটা কাম কৰিব পাৰে। আপুনি এটা বাচনত আপুনি সহ্য কৰিব পৰাকৈ গৰম পানী লওক আৰু তাত চাফা কাপোৰ এখন দি সেই পানীখিনি আঁতি লৈ আপোনাৰ কপালৰ ভাগত আৰু আপোনাৰ নাকৰ ওচৰে পাজৰে 5-10 মিনিটৰ কাৰণে ৰাখি দিয়ক। আপুনি সেক দিয়াৰ দৰে কৰক। আপুনি যদি তেনেকুৱা কৰে আপোনাৰ বন্ধ নাক খোল খাব। কাৰণ এই ঠাইবোৰত আৰু আমাৰ এই নাকৰ ওচৰে পাজৰে সাইনাছবোৰ থাকে। যেতিয়া আপুনি সেক দিব সেই সাইনাছবোৰত যিবোৰ ফুলিছে, যিবোৰ ইনফ্লামেশ্যন হৈছে সেইবোৰ কমিব আৰু তাৰ যিবোৰ ৰাস্তাবোৰ সেইবোৰ খোল খাব। তাৰ ফলত আপুনি ভালকৈ উশাহ নিশাহ ল'ব পাৰিব। তেনেকুৱা আপুনি দিনটোত কমচে কম 4-5 বাৰ ৰেগুলাৰ কৰক। তেনেকুৱা কৰিলে আপুনি দেখিব আপোনাৰ কেনেকৈ সাইনাছৰ সমস্যাটো ঠিক হৈ আহিছে। নাম্বাৰ 3, আপোনাৰ যদি চৰ্দি বেছি হৈছে আৰু আপোনাৰ গলটো খেচখেচাই থাকে আৰু শুকান কাহ আহে, তেতিয়াহ'লে আপুনি 4 ঘণ্টাৰ মূৰে মূৰে আপুনি ৰেগুলাৰ গাৰ্গল কৰিব লাগিব। এই গাৰ্গল কৰিবৰ কাৰণে আপুনি কুহুমীয়া গৰম পানীত অকণমান নিমখ দিব পাৰে। এই নিমখৰ ঠাইত আপুনি বিটাডিন গাৰ্গলো দিব পাৰে। আপুনি যদি তেনেকুৱা আপুনি ৰেগুলাৰ কৰে তেতিয়াহ'লে আপোনাৰ গলত যিবোৰ ইনফেকশ্যন আছে সেইবোৰ ইনফেকশ্যন ঠিক হ'ব। আৰু যদি আপুনি তেনেকুৱা নকৰে সেই ইনফেকশ্যন ওপৰত গৈ আপোনাৰ নাকত যিবোৰ সাইনাছ আছে সেই সাইনাছবিলাকত ইনফেকশ্যন কৰিব আৰু তাৰ ফলত আপোনাৰ সাইনোচাইটিছৰ সমস্যাটো বহুত বেছি হ'ব। নাম্বাৰ 4, এই দিনকেইটাত আপুনি যিমান পাৰে সিমান কুহুমীয়া গৰম পানী খাই থাকক আৰু এই দিনকেইটাত আপুনি ৰাতি যেতিয়া শুব আপুনি মুখখন ব্লেংকেটেৰে ঢাকি থওক। ইয়াৰ উপৰিও আপুনি যেতিয়া গা ধুব যাব আপুনি চাব তাৰ পিছত মূৰটো যাতে আপোনাৰ বেছি সময়ৰ কাৰণে ভিজি নাথাকে। আপুনি যিমান পাৰে জলদি মূৰটো শুকাবলৈ চাব, নহ'লে আপোনাৰ সাইনাছৰ সমস্যা আৰু টনচিলাইটিছৰ সমস্যাটো বহুত বেছি হ'ব। নাম্বাৰ 5, আপুনি দিনটোৰ যিকোনো এটা সময়ত যিবোৰ লাইট এক্সাৰচাইজ আছে সেইবোৰ কৰিবলৈ চাওক। আপুনি জগিং কৰিব পাৰে, আপুনি বেগাই খোজ কাঢ়িব পাৰে, আপুনি চাইকেল চলাব পাৰে। ইয়াৰ উপৰি আপুনি য়োগা কৰক। আপুনি যদি তেনেকুৱা কৰে আপোনাৰ বডিটো মুভমেণ্ট হৈ থাকিব, আপোনাৰ সাইনাছবিলাক খোল খাব। ইয়াৰ উপৰিও যেতিয়া আপুনি এক্সাৰচাইজ কৰিব আপোনাৰ ব্লাড চাৰ্কুলেশ্যন ভাল হ'ব, আপোনাৰ সাইনাছতো আপোনাৰ ভালকৈ ব্লাড যাব। তেনে কৰিলে আপোনাৰ সাইনাছৰ সমস্যাটো বহুত জলদি ঠিক হ'ব পাৰিব। এতিয়া আমি জানি আপুনি কেতিয়া ডক্তৰৰ সহায় ল'ব লাগিব। চাওক, যেতিয়া আপোনাৰ সাইনাছৰ সমস্যাটো বহুত দীঘলীয়া সময়ৰ কাৰণে চলি থাকে, আপোনাৰ জ্বৰ হয় বা আপোনাৰ বহুত বেছি মূৰৰ বিষ হয়, তেতিয়া আপুনি ডক্তৰৰ সহায় লৈ সঠিক এণ্টিবায়'টিক ল'ব লাগিব। আৰু কিছুমান নেজেল স্প্ৰে আছে, কিছুমান নেজেল ড্ৰপ আছে, সেইবোৰ ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে। আৰু এই সাইনাছৰ সমস্যাৰ কাৰণে এটা মূল কাৰণ হ'ল এলাৰ্জি। আপোনাৰ যিকেইটা দিনত আপোনাৰ এলাৰ্জি বেছিকৈ হয়, যেনেকৈ যেতিয়া বাহিৰত মৰণা মাৰে, বেছিকৈ ফুলবোৰ ফুলে আৰু বাহিৰত যেতিয়া বেছিকৈ ধূলা হয়, সেই দিনবোৰত মানুহৰ এলাৰ্জিৰ সমস্যাটো বহুত বেছি হয়। সেইকাৰণে আপুনি সেই দিনকেইটাত সেই এলাৰ্জেনবোৰৰ পৰা, যিবোৰে আপোনাক এলাৰ্জি কৰে, সেইবোৰৰ পৰা আঁতৰাই থাকিব লাগিব। ইয়াৰ উপৰিও আপুনি ডক্তৰৰ সহায় লৈ কিছুমান মেডিচিন ল'বলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও সাইনোচাইটিছৰ মেইন এটা কাৰণ হ'ল ডেভিয়েটেড নেজেল চেপ্টাম মানে DNS। আপোনাৰ নাকৰ মাজত যিখন ৱাল থাকে সেইখন বেকা হৈ যায়, যাৰ ফলত আপোনাৰ নাকটো বন্ধ হ'ব আৰু বেছিকৈ আপোনাৰ সাইনাছৰ সমস্যাই দেখা দিব। ইয়াৰ উপৰিও এটা সমস্যা আছে, সেইটো হ'ল নেজেল পলিপ। আপোনাৰ নাকৰ পৰা এটা মাংস বাহিৰত ওলাই আহে, তাৰ কাৰণে আপোনাৰ নাকটো বন্ধ হৈ থাকে, আপোনাৰ সাইনাছটো বন্ধ হৈ থাকে, যাৰ ফলত আপোনাৰ সাইনোচাইটিছৰ সমস্যাটো বহুত বেছি হয়। তেনে ক্ষেত্ৰত আপুনি এজন ENT চাৰ্জনক লগ ধৰি আপুনি এক্সৰে কৰি, CT স্কেন কৰি আপুনি চাব লাগিব। আৰু যদি আপোনাক দৰকাৰ হৈছে তেতিয়াহ'লে হয়তো সেইবোৰ প্ৰব্লেমৰ কাৰণে আপুনি চাৰ্জাৰী কৰিবলগীয়াও হ'ব পাৰে। এই সাইনাছৰ বিষয়ে এই গোটেইখিনি কথা যদি আপোনাৰ ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পিছলৈও পাই থাকিবৰ কাৰণে নটিফিকেশ্যনটো অন কৰি ৰাখক। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ।